এক নম্বৰ প্ৰশ্ন, পাৰ্চনেলিটি শব্দটো কোনটো ভাষাৰ পৰা আহিছে? ক, লেটিন, খ, ফৰাচী, গ, গ্ৰীক, খ, চীনা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক, লেটিন। ২ নম্বৰ প্ৰশ্ন, স্পিয়াৰমেন কোন দেশৰ মনোবিদ আছিল? ক, ইটালী, খ, ইংলেণ্ড, গ, ভাৰত, খ, ৰাছিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ, ইংলেণ্ড। ৩ নম্বৰ প্ৰশ্ন, তলৰ কোনটো বংশগতি নিৰ্ধাৰণ কৰে? ক, ডিম্বকোষ, খ, ৰক্তকোষ, গ, পৰিৱেশ, খ, জিন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ, জিন। ৪ নম্বৰ প্ৰশ্ন, ফলাফল নীতিটো কোনে আগবঢ়াইছিল? ক, হালে, খ, ফ্ৰেয়ডে, গ, থৰ্ণ্ডাইক, খ, পেভলভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ, থৰ্ণ্ডাইক। ৫ নম্বৰ প্ৰশ্ন, অন্তৰ্দৰ্শন তলৰ কোনটোৰ ওপৰত নিৰ্ভৰশীল? ক, জ্ঞান আৰু বুদ্ধি, খ, বুদ্ধি, গ, জ্ঞান, খ, আগ্ৰহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক, জ্ঞান আৰু বুদ্ধি। ৬ নম্বৰ প্ৰশ্ন, শব্দৰ অৰ্থ কি? ক, মন, খ, অধ্যয়ন বা বিজ্ঞান, গ, আত্মা, খ, আচৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ, অধ্যয়ন বা বিজ্ঞান। ৭ নম্বৰ প্ৰশ্ন, শিক্ষণৰ প্ৰধান নীতি কেইটা? ক, ৫টা, খ, ৮টা, গ, ২টা, খ, ৩টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ, ৮ নম্বৰ প্ৰশ্ন, তলৰ কোনটো শিশুৰ সামাজিক বিকাশৰ আহিলা? ক, সমনীয়া, খ, পৰিয়াল, গ, বিদ্যালয়, খ, আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ, আটাইকেইটা। ৯ নম্বৰ প্ৰশ্ন, বিকাশ হ'ল ক, নিয়মীয়া প্ৰক্ৰিয়া, খ, সামাজিক প্ৰক্ৰিয়া, গ, জীৱনজোৰা প্ৰক্ৰিয়া, খ, সকলো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ, জীৱনজোৰা প্ৰক্ৰিয়া। ১০ নম্বৰ প্ৰশ্নটো হ'ল, অভ্যাস হ'ল ক, জন্মগত, খ, আৰ্জিত, গ, কৃত্ৰিম, খ, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ, আৰ্জিত।